নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম। আপোনালোকৰ খবৰ ভালনে বাৰু? বিহুৰ বতৰ সকলোৰে ভালে হ'ব চাগে। আজি এখন বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ, জানিবলৈ চাই থাকক। বলক এতিয়া মোৰ লগত ওলালোঁ বেগ লৈ, বলক। এইখন মোৰ চিভিজেটখন। আহিবা যাইবা আমাৰ গন্তব্যস্থান। এতিয়া এডাল বগৰী দেখিলোঁ, এটা খাই লওঁ, কেনেকুৱা লাগে চাহ। আপোনালোকক হওক লৈ লওক চিঙি। ভালে, বহুত মিঠা আছে, খাই ভাল লাগে দিয়া। ফাইনেলি গম পালে ক'ত আহিছোঁ মই। বকৰ প্ৰসিদ্ধ মন্দিৰ পাৰ্বতী আইলৈ আহিছোঁ। বলক এতিয়া আপোনালোকে আগলৈ চাওক, ওপৰলৈ গৈ আছোঁ। A to Z দেখাম আজি পাৰ্বতী বিহাৰখন, বলক। আধা দূৰ আহি পালোঁ পাহাৰত। এতিয়া বলক ইয়াতে এটা শিলত মহাদেৱ আৰু পাৰ্বতীৰ চিত্ৰ অংকন কৰিছিল, বলক দেখাই।
1 চাই লোৱা কি ধুনীয়া পৰিৱেশেৰে পৰিৱেশ গছ গছনিৰে পৰিৱেশ পোকৰ পৰিৱেশ চাই লওঁ এই শিলটো ফাটিছে চোৱা চোৱা গাইছ চোৱা কাৰ্তিক মন্দিৰ পাম প্ৰথমতে তাৰপিছত ওপৰত আছে পাৰ্বতী আই আৰু গণেশ বাবা অলপ চাই থাকক এতিয়া ভাগৰো লাগিল অলপ আপোনালোকে সকলোকে এটা অনুৰোধ জনালোঁ য'তে য'তে যেন প্লাষ্টিক নেপেলাই ডাষ্টবিনত পেলাই মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ পৰিৱেশ যেন বিনষ্ট নকৰে ফাইনেলি আমি আহি পালোঁ এতিয়া গণেশ বাবা মন্দিৰ ঘৰ বনাই আছে কাম কৰি চলি আছে আহিবা পাৰিলে ধুনীয়া সুন্দৰ ঠাই মাইণ্ড ফ্ৰেছ হ'ব ধুনীয়া মাইণ্ড ফ্ৰেছ কৰা একে ক'তো এনেকুৱা ঠাই বিচাৰি নাপাওঁ আপোনালোকে নিশ্চয় শুনিছে ফাটাশিল থকা বুলি পাৰ্বতী পাহাৰত বলক আজি ফাটাশিলটো দেখাওঁ বলক সকলোলৈ মোৰ ৰিকুৱেষ্ট প্লাষ্টিক য'তে ত'তে নেপেলাব পৰিৱেশ বিনষ্ট নকৰিব মোৰ ফালৰ পৰা অনুৰোধ থাকিল সকলোলৈ বলক ফাটাশিলটো এতিয়া চাওক আপোনালোকে পৰাপক্ষত ইয়ালৈ নাহাই ভাল কাৰণ ইয়াৰ ইমান ওচৰলৈ নাযাব কাৰণ ইয়াত পৰিলে মানুহ বাচাটো অসম্ভৱ পৰাপক্ষত ইয়াত নাহিব বম ফাটিটো চাই লওক বেক কেমেৰা দি মই দেখুৱাই দিছোঁ চাই লোৱা কি ধুনীয়া এটা ভিউ সকলোৱে আহিবা পৰিৱেশ ইয়াত যাতে এইবোৰ নেপেলায় প্লাষ্টিক বোলা বস্তুটো কাৰণ এইটোতো পচি যোৱা বস্তু নহয় প্ৰদূষণ কৰে গতিকে এইবোৰ চাই লওক কেনেকৈ প্ৰদূষণ হৈছে কৰি আপোনালোকৰ পাহাৰ বুলি ভাবি এইবোৰ যাতে কোনেও নেপেলায় ডাষ্টবিন আছে তাতে ডাষ্টবিনত পেলাব
এইবোৰ কিমান এনে লেতেৰা কৰি থৈ গৈছে ঠাইবোৰ চাই লোৱা। পাৰ্বতী পাহাৰৰ পৰা এটা ভিউ, সুন্দৰ ভিউ, প্ৰাকৃতিক পৰিৱেশেৰে মনোমোহা। খাবৰ কাৰণে গল্লা আনিছোঁ। এতিয়া গল্লা খাম। গল্লা খাই এতিয়া ঘৰলৈ যাম আৰু টাইমো হ'ল বহুত। এতিয়া আৰু কি কৰিম আৰু এইখন যাওঁতে মই ওপৰত ডাষ্টবিনত পেলাই থৈ যাম। আপোনালোকক কিবা খাবলৈ আনিলে পেপাৰবোৰ ডাষ্টবিনত পেলাই যাতে, মোৰ এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে। ধন্যবাদ। খাওক খাওক, আপোনালোকেও খাওক, লওক এটা এটা লওক, খাওক, লোৱা এটা এটা লোৱা, সকলোৱে লোৱা, খাৱা গল্লা আপোনালোকে খাওক। বম টেষ্টি। আহিব আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিম আৰু কেনে পালে ভিডিঅ'টো জনাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব ফ্ৰেণ্ডলৈ। আজিলৈ সমাপ্ত, বাই বাই টাটা। আৰু নেক্সট ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব।